হেয়াৰ ষ্টাইল ভাই হ'ল ইমান নালাগে তো ইয়াত কোনে চাব তোক গৈ আছো ক'বাত নাজানো ক'ত যাই চলো মানে নেচাৰেল পৰিৱেশ চাই কিনি অকমান ফটো শুট इसलिए हमारे ऐसे सिंगल रहो और बंदी के बात सुन के घर में बैठा मत रहो हे गाइस वेलकम टू जगन्नाथ ब्लॉग्स तो আমি আছো এতিয়া ক'ত আছো हमारे पास नहीं धरो বৰ্তমান আমি এখন ব্ৰিজত আছো ঠাইখনৰ নাম হেনেকে আমি নাজানো কিন্তু ইয়াৰ পৰা আগত গলে আমি উৰাং পাম মোৰ লগত আছে মৃদুল বিশু আৰু সুভজিত তো গৈ আছো আমি কৰবাত ক'ত গৈছো टारगेट নাই উড়াবা যায় হেডটেল কৰিম যতে যোন ফালে মানে এই সাইডে মোটাতে আমি এটা ট্ৰিপ কৰি আছো হৰু এতিয়া বাজিল কেতিয়া 12টা প্ৰায় এটা বাজিব তো আমি ক'ত গৈ আছো কোনো ঠিক নাই যতে পাৰো তাতে যাম মানে আমি দুটা ঠাই সিলেক্ট কৰিছো এটা হল ভৈৰৱকুণ্ড আৰু এটা হল চিংৰি কিন্তু ডিসিশন এতিয়াও ফাইনাল হোৱা নাই যাই থাক কৰবাত না কৰবাত তো যাই পামে বৰ্তমান আমি ৰৌতাহি পাইছো মানে ভাগৰ লাগিছে নেকি ভাগৰ লাগিছে यार লাগিছে তোৰ লাগিছে না নাই ভাগৰ তোৰ লাগিছে मजा की वस्तु है कौन है ये लोग कहाँ से आते हैं ভাগৰ ভাই भागर क्या लागू भाई নালাগে ন ইয়াৰো লাগা নাই কোনটো বিকাইছে प्यारी समझ गई কি কম গৈ আছো ক'বাত নাজানো ক'ত যাই নামটো যাইখিনি কৈ আছো এইটো গৈ কিনে গম পাম এইটো হল ৰৌতা ইয়াৰ পৰা আৰু আমাৰ 25 কিলোমিটাৰ যাব লাগিব তো যাই কিনে আমি পাই যাম গাইস গৈ আছো আমি মোৰ পিছফালে আৰু আগত আছে মৃদুল আৰু শুভ আৰু এইফালে চাক নাজাৰা আৰু এই ঠাইখিনি চাক কিমান ধুনীয়া নেচাৰেল ভাল লাগে আৰু কিবা এটা আৰু যেহেতু আমি ভৈৰৱকুণ্ড গৈ আছো তো ইয়াৰ পৰা পাহাৰ অকমান দেখা পোৱা যায় ঝুম মাৰিলে আহি যায় আৰু ই ভাই ফুল জোশত আছে একদম इसलिए हमारे ऐसे सिंगल रहो और बंदी के बात सुन के घर में बैठा मत रहो दुनिया घूमो क्या व्यू दिखाओ आप लोगों को নেচাৰেল পৰিৱেশ চাই কিনি অকমান ফটো শ্বুট কৰিলো এইফালে এতিয়া আমি ওলাম এতিয়া মেট্ৰেল ৰেডি ফালে গাড়ী ফালে মজাকে এই হেয়াৰ ষ্টাইল ভাই হ'ল ইমান নালাগে তো ইয়াত কোনে চাব তোক হেয়াৰ ষ্টাইল কৰি আছে চব ৰেডি চলো লগ পাম ক'ত যাই চলো চলো ইয়াৰ পৰা আমি যদি লেফট সাইড যাও তো ভুটান আছে আৰু যদি আমি সিধা যাও তো তাত আছে ভৈৰৱকুণ্ড তো আমি লেফট সাইডত সোমাইছো কাৰণ আমি ভুটান চাই কিনি তাৰ পিছত ভৈৰৱকুণ্ড চাব যাম ভুটানৰ গেট এইফালে ইণ্ডিয়া আৰু এইফালে ভুটান তো আমি এতিয়া ভুটানত ভৰি দিম এইটো হল ভুটানৰ ফাৰ্ষ্ট গেট আগত আৰু এটা আছে আৰু সেইটো চাই আমাক পাৰ হ'ব নিদিব কাৰণ সেইটো পাৰ হ'ব গলে আমাৰ ডকুমেন্টছ ভেৰিফিকেশ্যন কৰিব লাগিব তো আমি ডকুমেন্টছ আনা নাই সেইকাৰণে আমি ভুটানত যাব নোৱাৰিম আৰু বহুত ভোক লাগিছে ইয়াত দোকান চকান আছে নেকি চাব লাগিব কাৰণ খানা মেইন খানা হলেহে সব হ'ব খোৱাৰ কাৰণে ম'ম' আৰু ফ্ৰাইড ৰাইচ লৈছো ম'ম'টো আহি গ'ল বাৰু কিন্তু ফ্ৰাইড ৰাইচটো বনাই আছে তো খাই কিনে আমি তাৰ পিছত ভৈৰৱকুণ্ড যাম এক্সপিৰিয়েঞ্চ বহুত ভয়ংকৰ হাৰ্টৰ क्या एक्सपीरियंस ओ भाई ओरिजिनल आधार कार्ड लेके नहीं आया तो हम अंदर नहीं जा पा रहे तो इसलिए दर्द है दिल में बता नहीं सका तो दिखा नहीं सकता ना इसलिए थोड़ा मिस कर और इसका कोई रिएक्शन नहीं গাইস আহিছিলো ভাবিছিলো ভুটানত সোমাম কিন্তু এটা প্ৰবলেমৰ কাৰণে আমি সোমাব পৰা নাই কাৰণ আমি আধাৰ কাৰ্ড আনা নাই তো সেইকাৰণে আমাক যাব দিয়া নাই তো আমি ইয়াত কিবা খাই কিনি এতিয়া মানে বেলেগ ঠাইত যাম বুলি ভাবিছো ভুটানত বাৰু আমাক যাব দিয়া নাই সেইকাৰণে আমি ডাইৰেক্ট ভৈৰৱকুণ্ড আহি গ'লো যাই পাই গ'লো এইটো চাক পাহাৰ ও মজা তো গাইস ফাইনেলি আমি ভৈৰৱকুণ্ড আহি পাইছো এইটো হল ব্ৰিজ এইফালে চাক মানুহ একদম ইয়াৰ পৰা মানুহে পিকনিক খাই আছে ইয়াত মানে এইটো আন চিজনত আৰু এইফালে চাক পাহাৰ ৱাও মজা এইফালে ফটো মাৰি আছিল এইফালে বেগ চেক লৈ চব ৰেডি এইফালে চাক মানুহ পুৰা মানুহ এইফালে চাক ভিউ চাক তামাম মজা ভিউ একদম हेलो गाइस हम लोग आए हैं नदी में क्या बोला तूने नदी में नहीं भाई तो ये पहाड़ बोलते हैं इसे मैं इको ना जाने তো প্ৰায় আমি 1 ঘণ্টামান সময় ইয়াতে ৱেষ্ট কৰিলোঁ মানে ফটো চটো উঠিলোঁ তাৰপিছত এতিয়া আমি বেলেগ ঠাইত যাম সেইফালে আৰু এটা হেৰি আছে ব্ৰিজ আছে তো আমি এতিয়া তাতে যাম আহিছিলোঁ প্ৰায় 2টা বজাত ন 2টা বজাত আহিছিলোঁ এতিয়া বাজিল কেইটা বাজে এতিয়া 4:30 বাজিল তো বহুত সময় ইয়াত কটালোঁ আৰু এতিয়া মানে পাহাৰ চাহাৰ চালে না বহুত ভাল লাগে তো সেইকাৰণে সময় কেনেকৈ গুচি যায় আমি একো গমেই নাপাওঁ তো বিশুৱে বাইকৰ ওচৰত যাই কিনে থিয় হৈ আছে আৰু এতিয়া আমি সেইটো ব্ৰিজত যাম তো ভাল লাগিব অকণমান তো চলো তো গাইছ আমি তাৰ সেইটো ব্ৰিজৰ পৰা আমি এইটো ব্ৰিজত অকণমান এনেকৈ ফুৰি চৰি এতিয়া আমি ঘৰত যাব ওলাইছোঁ কাৰণ 4টা কেতিয়া 4:30 বাজিল 4:41
তো আমি আহিছিলোঁ বহুত সোনকালে আহিছিলোঁ মানে ৰাতিপুৱা আহিছিলোঁ তো এতিয়া আমাৰ ঘৰত যাব লাগে কাৰণ বেছি দেৰি হৈ যাব ইফালে গাড়ী ৰেডি চলো ঘৰত যাওঁ বাৰু তো টাটা বাই গাইজ টাটা